লাচিত বৰফুকন। লাচিত বৰফুকন আছিল অসমৰ আহোম ৰাজ্যৰ এজন ফুকনলুং। ১৬৭১ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য বাহিনী পৰাজিত কৰি অসমৰ পৰা আঁতৰাই পঠাইছিল। শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাঁজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী। আন কিছু সূত্ৰৰ মতে তেখেতৰ জন্ম তাৰিখ ২৪ নৱেম্বৰ ১৬২২। তেওঁৰ দেউতাক আছিল মচাই চেংকালুং, যি আহোমৰ লান-ফিমা বংশৰ আছিল। লাচিত আছিল মচাইৰ সপ্তম পুত্ৰ। চতুৰ্থজন জীৱিত সন্তান। তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেত-লাও, ভগ্নীৰ নাম লাইচেং। জন্মসূত্ৰে তেওঁৰ নাম লা-চিত। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিতে সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ল'বলগীয়া হৈছিল। লাচিতৰ জন্ম ৰাজকীয় পৰিৱেশত হোৱাৰ বাবে কৰ্তব্যপৰায়ণ, কৰ্মনিষ্ঠা, সততা আদি গুণ পৰিয়ালৰ পৰাই পাইছিল। আহোমসকলৰ এটা বিখ্যাত ফৈদ হ'ল বিখ্যাত লান-ফিমা বংশ। এই ফৈদৰে লোক লাচিত। এই ফৈদৰ আদি পুৰুষজন চুকাফাৰ লগতে অসমলৈ আহিছিল। লাচিতে একেদিনাই ফুকনলুং পদ পোৱা নাছিল। তেওঁ প্ৰথমতে আছিল ঘোঁৰা বৰুৱা পদত। এই পদত থাকোঁতে তেওঁ অতি দুৰ্দান্ত ঘোঁৰাক বশ কৰিছিল। ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা, শিমলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা হোৱাৰ পিছতহে চাউফা চুহুংমুঙৰ ফুকনলুং হৈছিল। দোলাকাষৰীয়া বৰুৱা পদত থাকোঁতে লাচিতৰ দক্ষতা চাউফাৰ চকুত পৰে। এদিনাখনৰ কথা। দোলাত বহি থকা চাউফাই লাচিতক মাতি আনি ক'লে, "বঙাল শত্ৰু কাষতে আছে। কেনেকৈ চৈয়দ ফুজুৰ আৰু চৈয়দ চালাক ধৰিব পাৰি?" লাচিতে উত্তৰ দিলে, "চাউফাৰ ৰাজ্যত মানুহ নাই নেকি? বঙালনো কি মানুহহে আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ? চাউফাৰ আদেশ দিবহে লাগে।" তাৰ পিছতে লাচিতক ফুকনলুঙৰ ভাৰ দিয়া হৈছিল। ফুকনলুং পদ পোৱাৰ আগতে লাচিতে আৰু এটা পৰিয়ালৰ সন্মুখীন হৈছিল। লাচিতক চাউফাৰ ওচৰলৈ মাতি পঠিওৱা হ'ল। চাউফাৰ সন্মুখত আঁঠু ল'ব ধৰোঁতে কৰবাৰ পৰা লগুৱা এজন আহি লাচিতক মূৰৰ বস্ত্ৰ থাপ মাৰি লৈ গৈছিল। চাউফাই এইটো পৰিকল্পিতভাৱে কৰোৱাইছিল। লাচিতৰ স্বাভাৱিকতে খং উঠিল আৰু খাপৰ পৰা হেংদাংখন, তৰোৱালখন উলিয়াই লগুৱাক খেদি গ'ল। চাউফাৰ হস্তক্ষেপত লগুৱা বাচিল। লাচিত নিৰ্ভীক আৰু যথেষ্ট সাহসী আছিল। শৰাইঘাট যুদ্ধৰ শেষৰ ফালে মোগলৰ বিৰাট সৈন্য-বাহিনীৰ আগত আহোমৰ সৈন্যই জয়ৰ আশা বাদ দি পিছ হুহুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত লাচিতৰ অতিপাত জ্বৰ উঠি আছিল। সেই নৰিয়া গায়ে এখন নৌকাত উঠি মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলক উদ্দেশ্যি কৈছিল, "অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম, নাইবা মোৰ বঙালে ধৰি লৈ যাওক। তোমালোকে সুখেৰে ঘৰলৈ যোৱা।" কথাখিনিয়ে সৈন্যসকলক উৎসাহ দিলে আৰু দুগুণ সাহসেৰে যুঁজি মোগলক পৰাস্ত কৰিলে। শৰাইঘাটৰ যুদ্ধ জয়ৰ পিছতেই লাচিতৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁ তীৰপাতে জ্বৰ উঠি আছিল আৰু সেই জঁৰিয়া দেহেৰে যুদ্ধ কৰিছিল। পিছত চাউফাৰ উদয়াদিত্য সিংহই ১৬৭২ চনত যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ আঁতৰত লাচিত মৈদাম নিৰ্মাণ কৰে। অসাধাৰণ ৰাজনীতিজ্ঞ মহাপুৰুষ চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে পাতি লোৱা দুৰ্জয় শৰাইঘাটৰ মহাৰণৰ চিত্ৰ আঁকি দেখুওৱাটোৱে এই নাটকৰ ঘাই উদ্দেশ্য। এই কাহিনীৰ নায়ক কৰি ঘাইকৈ দুটি চৰিত্ৰ সজাব পাৰি, এক চক্ৰধ্বজ সিংহ আৰু দুই লাচিত বৰফুকন। পিছে চক্ৰধ্বজ সিংহ স্বৰ্গদেৱে বাহ পাতিলে যদিও আচল শৰাইঘাটৰ ৰণ তেওঁ দেখিবলৈ নাপালে। তেওঁৰ পৰৱৰ্তী স্বৰ্গদেৱ উদয়াদিত্য কালতহে শৰাইঘাটৰ ৰণক্ষেত্ৰ অসমীয়া বিশ্বাসৰ ৰণকুশলতা